আজিও আমি ওলালোঁ ৰুমৰ পৰা। চাই থাকক ক'লে বাৰু যাওঁ, ভিডিঅ'টো শেষলৈ চাই থাকিব। চাওক, এতিয়া আপোনালোকৰ আগত আছে তলাতল ঘৰ। আমি আহি পালোঁ তলাতল ঘৰ। আপোনালোকক গোটেই তলাতল ঘৰটো সোমাই দেখুৱাবলৈ চেষ্টা কৰিম। মোৰ ভিডিঅ'টো শেষলৈ চাই থাকিব, গোটেই তলাতল ঘৰৰ পাত দেখা পাব। ফিল্ডখনত গৰু, বহুত গৰু দিয়া হৈ আছে। আৰু এতিয়া আমি গৈ আছোঁ তলাতল ঘৰৰ ওপৰলৈ। ওপৰৰ পৰা তলত সোমাম। আজি ঠিক নাই গুফাত সোমাই ওলাব পাৰোঁ নে নোৱাৰোঁ। নোৱাৰিলে নাই আৰু, সোমাবলৈতো পাৰিম ন। চাই থাকক কি হয়। মহলটো খুব ডাঙৰ হয় দেই। আৰু ফ্ৰেণ্ডছ, তলাতল ঘৰ নোপোৱাৰ আগতে আপোনালোকক এটা কথা কৈ লওঁ। মই বিশেষ তলাতল ঘৰৰ বিষয়লৈ মই একোৱেই নাজানো। বাছ জেনেৰেল মানুহৰ নিচিনা চাবলৈ আহিছোঁ, তাকে আপোনালোককো দেখুৱাম বুলি ভাবিলোঁ। বাছ ইমানেই। আৰু তলাতল ঘৰৰ বিষয়লৈ মই ইমানেই নহয়, অকণোৱে নাজানো বুলি ক'ব পাৰি। খালি আপোনালোকক দেখুৱাবলৈহে পাৰিম যে তলাতল ঘৰটো কেনেকুৱা হয় বা কেনেকুৱা ধৰণৰ, ক'ত যাব পাৰি। ইমানেই মানে, ক'বলৈ একো নোৱাৰিম, কাৰণ মই নিজেই নাজানো এই তলাতল ঘৰৰ বিষয়লৈ। আৰু এতিয়া আমি ওপৰলৈ যাবলৈ ওলাইছোঁ। আপোনালোকে তলাতল ঘৰটো চাবলৈ সাজু হৈ থাকক। ৱাও, ইয়াৰ ওপৰতো মানে তলাতল ঘৰৰ ওপৰত ইমান ডাঙৰ ফিল্ডৰ নিচিনা, ইয়াততো ফুটবলেই খেলিব পাৰিম। তো ব'লক আগুৱাই গৈ থাকোঁ, কি দেখোঁ আপোনালোককো দেখুৱাই গৈ থাকোঁ। চাই থাকক। ল'ৰাক এৰি দিছোঁ খেলিবলৈ, কাৰণ সি এনেকৈ খেলিয়ে ভাল পায়, কোচত উঠি ভাল নাপায়। চ' এৰি দিছোঁ, ঘূৰক। মোৰ বুকুৰ ফুল সৰি পৰে, ৰিঙা 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 বেগেৰে। বুজানে তোমাৰ মৰমে বান্ধি ৰাখে। সেউজীয়া যেন পথাৰ মোৰ মন, ভাবো তোমাৰ কথা প্ৰতিক্ষণ। ৰাখিম তোমাক এই গোটেই জীৱন, সুখী মই আজিও তনুৱা মন। কোনটিকি যাম চিলেক্ট কৰিব পৰা নাই। এই হলটোতে প্ৰথম সোমাই লওঁ। এই হলটো আপোনালোকক দেখুৱাই লওঁ। ব'লা। এইটোৱে হৈছে হল। একচুৱেলি হল নহয়, এইটো ৰুম হয়। এচিড সোমোৱা অকণ লাগিছে। ফ্ৰেণ্ড, এই ৰুমকেইটা, ৰুমেই হওক বা হলেই হওক, এই ৰুম হল যিয়ে নহওক, বাট সোমাই গ'লে পূৰা এচিড সোমোৱা কম লাগে। খুব ঠাণ্ডা মানে ফিল এটা আহি যায়। বহুত ভাল লাগিছে ৰুমকেইটাত সোমাই। ইয়াৰ তলতো বোলে ঘৰ আছে, চাওঁগে ব'লক। তো ব'লক আগুৱাই যাওক আমাৰ লগতে। কেনেকুৱা পাই গৈ থাকক। ঘৰত মানুহ আছে। ব'লা, এইটো বেডৰুমটো চাওঁগে। এইটো চাগে ৰজাসকলৰ বেডৰুম আছিলে। আন্ধা। কোনপানে যাব পাৰিম মোৰ তললৈ? এইটো এটা ৰুম আছে ব'লা। পাই গ'লো। এইটো তললৈকে যায়। ব'লা যাওঁ। চ' ফ্ৰেণ্ডছ, আমি যাবলৈ ওলাইছোঁ তললৈ। ঠিক নাই আজি হেৰুৱাওৱে নেকি, নে
ঘূৰি আহিব পাৰোঁ নে নোৱাৰোঁ। গুফা গুফা পোহৰ কপাইছে। এইটো দেখোন বাহিৰলৈ যোৱা বাট আছে। দিওঁ তলৰ পৰা আকৌ তলত আহি কিনে আকৌ ফিল পাইছোঁ যে। এইফালে গৈ গৈ এইটো ৰুম হয়, এইটো এটা ৰুমেই। এইফালে বাহিৰৰ ল'ৰাটোক আকৌ এৰি দিলে বাপেকে। ৰাম বহুত দৰজা আছে, এটিকি যাব লাগিব। এইফালে নাই। এইফালে বহুত আছে। আপোনালোকক মোৰ ল'ৰাটো দেখুৱাইছোঁ, আপোনালোকে মোৰ ল'ৰাটো চাব হা। সি ইয়াতে খোলা মৈদান পাই পূৰা টপটপাই ফুৰিছে। এৰি দিছোঁ কাৰণে বহুত ভাল পাইছে। এনেই ৰুমত থাকিলে বন্ধ কোঠাত থকা নিচিনা হয়, সি ইমান মানে হেপিলি নাথাকে। ইয়াত বহুত হেপিলি আছে। চাওকচোন কেনেকৈ টপটপাই ফুৰিছে। আপোনালোকে তাক মানে আশীৰ্বাদ কৰি যাব, সি যাতে এনেকৈয়ে সদায় হেপিলিয়ে থাকে। তাক মানে ফুৰাবলৈ গ'লে সি খুবেই ভাল পায়। এনেই ঘৰত থাকিলেতো ঘৰৰ মানুহবিলাকে ফুৰাব লৈ যায়। এতিয়াতো মোৰ হাজবেণ্ডৰ লগত ডিউটি জেগাত আছোঁ, ইয়াতনো ক'ত ঘূৰি ফুৰিম। সেইকাৰণে যিখিনি সময় ওলাই যাওঁ সেইখিনি সময় সি বহুত সুখী হয়। কোচত ল'ব খুজিলে একদম বিলকুল কোচত উঠিবলৈ মনেই নকৰে। ভগৱানে বৰি দিলে বুলি সি অনা টাইম খোজ কাঢ়িয়ে ফুৰে। কোচত উঠিব নামেই নলয়। তো যোনটো ৰাস্তা আহিছিলোঁ তো সেইটো ৰাস্তা এতিয়া ৰিটাৰ্ণ কৰোঁ। গৈ থাকোঁ। এতিয়া বহুত চালোঁ কৰিলোঁ। ল'ৰাটোৰ লগত লুকা ভাকু খেলিম। সি কি ৰিয়েকশ্যন কৰে আপোনালোকে চাব। লুকাই আছোঁ। ৰ'ব লুকাওঁ। গোটেই হাঁহি তাৰ। আকৌ লুকাই আছোঁ ৰ'ব। যিমানে নাযাওঁ খতমেই নহয় ৰাস্তাটো, গৈয়ে থাকোঁ। তো ফ্ৰেণ্ড, এইটো ভিডিঅ' ইমানতে সমাপ্ত কৰিলোঁ। যদি ভিডিঅ'টো চাই ভাল লাগিল তেনেহ'লে লাইক কৰিব, কমেণ্ট কৰি জনাব তলাতল ঘৰটো চাই কেনেকুৱা লাগিল। আৰু প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। তেনেহ'লে আজিলৈ বাই, নেক্সট ভিডিঅ'ত লগ পাম।